Yo, what's up guys? Welcome back to my YouTube channel. So guys, কি খবৰ আপোনালোকৰ? So আশা কৰোঁ সকলোৰে খবৰ ভাল। So guys, এতিয়া আজি হ'ল সানডে, তো যোৱাটো ভিডিঅ'টো গমেই পাইছা। আমাৰ মানে ৰাইড এটা কেঞ্চেল কৰা হৈ গ'ল। চ' আমি কৈছিলোঁ কি আনিনি ৰাইড যাম। চ' সেইটো ৰাইডটো আমাৰ কেঞ্চেল কৰা হ'ল আৰু কিহৰ কাৰণত কেঞ্চেল কৰা হ'ল সেইটো আপোনালোকক কোৱা হৈ গৈছে। যোৱাটো ভিডিঅ'তে কোৱা হৈ গৈছে কিহৰ কাৰণত আমি ৰাইডটো কেঞ্চেল কৰিলোঁ। সেইটো কথাটো কৈ দিছোঁ আপোনালোকক যোৱাটো ভিডিঅ'তে। চ' বাকী আমি এতিয়া যত ভিডিঅ'ত কৈছোঁ এইখিনি কথা গোটেইখিনি কৈছোঁ। চ' বাকী আজি কথাটো ক'ব লাগে আমি আজি ক'ত ৰাইড যাম সেইটো কথা কৈ আছোঁ ধুনীয়াকৈ। চ' ভিডিঅ'টো কণ্টিনিউ কৰি থকা ধুনীয়াকৈ। আৰু আজি হ'ল 15 ফেব্ৰুৱাৰী। চ' আজি হ'ল কি বোলে শিৱ পূজা। তো আজি শিৱ পূজা আছে, শিৱৰাত্ৰি। চ' তাকে এতিয়া আমি ধুনীয়াকৈ ওলাই যাম আৰু। চ' বাকী ক'ত যাম কি কথা গোটেইখিনি অকণমান পিছত মানে অকণমান দেৰিকৈ কৈ আছোঁ। আগত আমি মন্দিৰ যাই আহোঁ তাৰপিছত কৈ আছোঁ ধুনীয়াকৈ, ঠিক আছে। চ' আমি সেইটো ৰাইড কেঞ্চেল কৰি আমি এটা ধুনীয়াকৈ কি বুলি কয় বেলেগ এটা লোকেশ্যন ধুনীয়াকৈ চিলেক্ট কৰিলোঁ। আমাৰ গোটেইখিনি কমপ্লিট হৈ গৈছে। ক'ত যাম কি কথা গোটেইখিনি আমাৰ লগৰকেইটাৰ লগত হৈ গৈছে, মানে কি বুলি কয় প্লেনিংটো হৈয়ে গৈছে। বাকী এইবিলাক পূৰা বাইক ফালি আছে গাইজ, পূৰা কি বুলি কিবা কিবি খাই ফালি আছে নেকি নাজানো আৰু। তো আমাৰ যোনকেইজন যাম আমি যোনকেইজন লগৰকেইটা, তো এইকেইজনৰ গোটেই মানে ফিক্স হৈ গৈছে ক'ত যাম কি কথা গোটেইখিনি ফিক্স হৈ গৈছে। কিন্তু আপোনালোকক এতিয়া জনাব আছে, তো এইটো কথা অকণমান দেৰিকৈ জনাইছোঁ। চ' তাৰ আগত আপোনালোকক এখন বাইক দেখাই দি আছোঁ। চ' এইখন হ'ল ভাস্কৰ ভাইৰ বাইক আৰু ইয়াতে কিবা এটা লোগো আছে, আপোনালোকক দেখাই দি আছোঁ কি লোগো আছে। আৰু আপোনালোকে চাই চাগে গমেই পাইছা কি লোগো আছে ইয়াতে, কি লোগো আছে গম পাইছেনে গাইজ? তো কোনে কোনে ধৰিব পাৰিছা কমেণ্ট কৰি জনা। চ' তাৰ আগতে মই অকণমান আৰু কথা পাতি লওঁ। আগত কমেণ্টটো কোনে কোনে গম পাইছিলে ক'ত কি লাগি আছে সেইটো জনাই দিয়া। এই কথা পাতি আৰু বেলেগ কথা নায়েই গাইজ, গোটেইখিনি আমি ৰেডি হৈয়ে গ'লোঁ। ক'ত যাম সেইখিনি গোটেই আমাৰ হৈয়ে গৈছে, খালি কি এতিয়া যাব লাগে। আৰু আমি ডেটটো ফিক্স কৰা নাই, যোনটো আমি আনিনি ৰাইড যাম বুলি ভাবিছিলোঁ সেইটো ডেটতে আছে 5 মাৰ্চ। তো 5 মাৰ্চতে আমি আনিনি যাম বুলি ফিক্স কৰিছিলোঁ। তো সেইদিনা তাৰিখতে আমি ওলাই দিম ধুনীয়াকৈ। আৰু সেইটোৱে হ'ল 5 মাৰ্চ তাৰিখে আমি ধুনীয়াকৈ ওলাই দিম ইয়াৰ পৰা, ঠিক আছে। চ' আমি আৰু এনেকৈ যাম চাগে কি বুলি কয় নৈ গোৱালপাৰা এনেকৈ হৈ যাম আৰু। তো এনেকৈ যাম আৰু বাকী বেলেগটো ক'ব লগা নাই আৰু এইখিনিয়ে। চ' বাকী এতিয়া বাইকখন দেখাইছোঁ কি লগাইছে কি লগোৱা নাই। তাৰপিছত গৈছোঁ আমি মন্দিৰ। তো এতিয়া কিবা মন্দিৰ গৈছিলে, তো তাতে যাম ধুনীয়াকৈ। ধুনীয়াকৈ সেৱা এটা লৈ আহোঁ ধুনীয়াকৈ, সেয়াই কথা। তো এতিয়া দেখাই দি আছোঁ বাইকখন। তো বাইকখন কি লগাইছে গম পাইছেনে গাইজ? এইফালে চাব পাৰে এইকেইখন। চ' এইকেইখন লগাইছে, নাম আছিলে এইটো চাইডত লগাই আৰু এইটো R1 M ধুনীয়াকৈ। এইফালে বাইকখন চাই ল'ব পাৰে, বহুত এটা ডাঙৰ হৈ আছে বোলে, চাই লোৱা বেলেগ এটা লুক দি আছে কিন্তু চাব পাৰে খাতাৰনাক লাগি আছে, বেলেগ দি আছে আৰু লুকটো। চ' এইফালে তাৰ লগতে আছে মডিফাইডটো কৰি থোৱা আছে, আপোনালোকে দেখিয়ে পাইছা ইয়ে। চ' আৰু এতিয়া আমি লৈ গৈ আছোঁ এইখন বাইকে লৈ যাম 250, এইখনকে লৈ যাম ডিউক 250। আৰু আমি আনিনি যোনটো প্লেনিং কৰিছিলোঁ তাতে এক্সপালছ লৈ যাম বুলি কৈছিলোঁ আপোনালোকক, কিন্তু এতিয়া আমি সেইখন নিনিওঁ কাৰণ সেইখন বেলেগ নামত আছে। কাৰণ তাতে গ'লে বেলেগৰ নামত বাইক মানে এলাউ নকৰে আৰু। তো সেইটোৱে কথা। তো সেইটো মানে এতিয়া ভাস্কৰ ভাইৰ যিহেতু তাৰ নামতে আছে বাইকখন, তো এতিয়া তাৰ বাইকখনে লৈ যাম ধুনীয়াকৈ, সেই কথা। চ' বাকী এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। কিবা এটা বেলেগ লুক দিছে আৰু। তো এইখন ইয়াতে লগাইছে এনেকৈ চাইডো দি, কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ইফালেও লাগি আছে ইফালে লাগি আছে, অকণমান ডাঙৰ দেখা পাইছে আৰু। এক্সট্ৰিকেটটো লগোৱা আছে বোলে, চাব পাৰে এক্সট্ৰিকেট। চ' বাকী তাৰ ওপৰত আৰু এইখন লগোৱা আছে, কিবা এটা লুক দিছে আৰু জেং লাগি আছে পূৰা, চাই লোৱা সেয়া। তো বাকী যিকি নহওক এতিয়া আপোনালোকক কৈছোঁ অকণমান দেৰিকৈ ক'ত যাম কি কথা। এতিয়া ধুনীয়াকৈ মন্দিৰ যাই আহোঁ, ঠিক আছে। তো এতিয়া লগ পাইছোঁ মন্দিৰত, তাৰপিছত আহি কৈছোঁ কথাখিনি।
গাইজ ফাইনেলি এতিয়া ধুনীয়াকৈ পূজাৰ পৰা আহিলোঁ ত' মজা লাগিল মানে বহুতখিনি মানুহ হৈছিল ভাল লাগিছে কিবা এটা কি কি নাম আছিলে মন্দিৰটোৰ হিন্দল মন্দিৰ হিন্দল 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 চ' তাতে গৈ আহিলোঁ বহুতখিনি মানুহ হয় আৰু এতিয়া আহিলোঁ আগৰ জেগাতে ধুনীয়াকৈ এইফালে বগৰী খাবৰ কাৰণে আহিলোঁ বগৰী খাই ভাল লাগে তাৰমানে আৰু এইফালে চাব পাৰে জাগা ভাল নালাগে দিয়ে নহ'ব পাৰব লাগব পাৰিম দে চ' বাকী চেলেঞ্জ লাগছো চেলেঞ্জ ই দুটা আৰু মই দুটা তাৰপিছত খাম দু চ' তাৰপিছত এতিয়া কৈছোঁ আমি ৰাইডৰ কথাটো চ' আমি ৰাইডটো যাম আমি গৈ আছোঁ ফাইনেলি ছিকিম চ' আমাৰ ৰাইডটো হ'ল ছিকিম চ' ফাইনেলি গৈ আছোঁ আমি 5 তাৰিখে ছিকিম চ' আমি যাম ইপিনে কি বুলি কয় এইফালে বকো হৈ দুধনৈ হৈ এনেকৈ শিলিগুৰি হৈ এনেকৈ যাম আৰু ধুনীয়াকৈ চ' এইফালে 5 তাৰিখৰ দিনা যদি কোনোবা ফেমিলি মেম্বাৰ আছে সিপিনে এনেকৈ যাম আমি বকো হৈ ধূপধৰা দুধনৈ গোৱালপাৰা হৈ এনেকৈ যাম চ' মৰ্ণিং সকলোকে লগ পাম ধুনীয়াকৈ ইয়াৰ আগত আৰু ভিডিঅ' এটামান দিম চাগে আমি কি বস্তু ল'লোঁ কি কৰিলোঁ কি ৰেডি হ'ল আমাৰ সেইখিনি কথা ধুনীয়াকৈ কৈ দিম চ' বাকী আৰু আমাৰ ফাইনেলি ৰাইডটো হ'ল ছিকিম চ' আনিনি ৰাইডটো সেইটোৰ কাৰণে গাছ কেঞ্চেল কৰিব লগা হ'ল গমেই পাইছা কি বুলি কয় বাঘ ওলাইছিল তো সেইটো কাৰণে আমি কেঞ্চেল কৰি দিলোঁ আৰু আনিনি ৰাইডটো চ' বহুত এটা ইচ্ছা আছিলে আনিনি যাবৰ কাৰণে কিন্তু উপায় নাই আৰু গাছ যেহেতু रिक्स नहीं ले सकते रिक्स नहीं हम ऋतिक रोशन नहीं है ना माउंटेन ड्यू पी के ही डायरेक्ट जाए पहाड़ पे की बोली कोई समथिंग কাটিং তো এনেকুৱা আৰু কাৰণ হিন্দী ইমান নাহে না মুখত কৈ নাথাকোঁ অসমীয়াটো কোনে আহে সেই কথা চ' বাকী আমি ফাইনেলি ডিচাইড কৰি দিলোঁ আমাৰ যোনটো লোকেশ্যন হ'ল কি বুলি কয় ছিকিম তো তাতে গৈছোঁ আমি চ' ভাল ভিডিঅ' দিম আপোনালোকক চ' যোনে নতুনকৈ চাই ছাবস্ক্ৰাইবটো কৰি দিয়া ধুনীয়াকৈ চ' আজিলৈ বাবে আৰু নেক্সট ভিডিঅ' লগ পাম